স্বাগতম জনাইছো সকলোকে গাঁৱৰে জিয়ৰি জুৰি চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক দেখাম বুলি ভাবিছোঁ জলকীয়া লগত সৰিয়হৰ আচাৰ কেনেকৈ বনায়। সকলোৱে জানে নিশ্চয়, মাত্ৰ মইনো কেনেকৈ বনাম সেয়াহে আপোনালোকক দেখাব বিচাৰিছোঁ। বলকচোন চাওঁ তেতিয়াহ'লে কেনেকৈনো জলকীয়া আচাৰ বনাম মই। প্ৰথমতে মই জলকীয়াখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু তাৰপিছত এয়া সৰিয়হ লৈছোঁ অলপমান। সৰিয়হখিনিও এনেদৰে অলপ সময় কোমল হোৱালৈকে তিয়াই থৈছোঁ আৰু তিয়াই থৈ ধুনীয়াকৈ পানীৰ পৰা উলিয়াই এয়া ৰ'দত মই শুকাবলৈ দিছোঁ। পানীখিনি ভালকৈ নাইকিয়া হোৱাকৈ শুকুৱাইছোঁ এয়া ৰ'দৰ তাপত। এয়া জলকীয়াখিনিও মই শুকুৱালোঁ। এতিয়া মই সৰিয়হখিনি এয়া মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এয়া মই সৰিয়হখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। এয়া জলকীয়া কেইটাও মই সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ। এতিয়া মই গুড়ি কৰি লোৱা সৰিয়হখিনি কাটি থোৱা জলকীয়াৰ লগত মিহলি কৰি লৈছোঁ আৰু তাতে মই এয়া মছলা দিছোঁ অলপ। জিৰা ধনিয়া সকলো মিহলি কৰি থোৱা মছলা দিছোঁ এয়া, আৰু এয়া মই অকণমান হালধিও দিছোঁ তাতে। আৰু এয়া মই নিমখ দিছোঁ 1 চামুচ, আৰু এয়া তেলো দিছোঁ অলপ, মই কেঁচা তেলেই দিছোঁ। আৰু লগতে এয়া মই ভিনেগাৰ দিছোঁ 2 চামুচমান প্ৰায়। এতিয়া মই গোটেইখিনি এনেদৰে চামুচেৰে মিহলি কৰি লৈছোঁ। তেলৰ পৰিমাণটো কম হ'ল, মই আকৌ অলপমান তেল দি দিম। এয়া মোৰ জলকীয়া আৰু সৰিয়হৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে আজিৰ জলকীয়া আচাৰৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব, আৰু ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া আচাৰখিনি ৰেডি হোৱাৰ পিছত মই চিচাৰৰ বটল এটাত ভৰাই থৈছোঁ আৰু মাজে মাজে এনেদৰে ৰ'দত দিম। ৰ'দত দি এনেদৰে প্ৰায় 4-5টা ৰ'দ দিয়াৰ পিছত আপোনালোকে খাব পাৰিব।